মোৰ নাম ৰাজীৱ বেংকি মই এনেই ষ্টেট কেয়াৰটো ইয়াত মনিটৰিং কাৰণে আহিছিলোঁ একচুৱেলি ছাৰৰ এফএল কনচালটেণ্ট মনিটৰিঙৰ কাৰণে একচুৱেলি আমি আহিছিলোঁ ইয়াতে মানে ইয়াত এল পি স্কুলৰ ট্ৰেইনিং এই ট্ৰেইনিঙত আপোনালোকে মনিটৰিঙৰ হিচাপত মানে কি পালে মানে আজি যিটো 5 দিনীয়া ফিল্ম ট্ৰেইনিঙৰ চ' আজি অন্তিম দিন চাগে আৰু ইয়াত TLM এক্সিবিশ্যন হৈছে আহি বহুত ভাল লাগিছিল আৰু আমি এক্সপ্ৰেছ কৰিব নোৱাৰোঁ কিমান ভাল হৈছে TLM আমি গোটেই TLM চাইছোঁ ট্ৰেইনিংটো আমি বহুত ফ্ৰুটফুল হৈছে বুলি ভাবিছোঁ বহুত ভাল হৈছে সুন্দৰ হৈছে আৰু আমি ইয়াৰ পৰা এবাৰ আৰু বহুত নতুন নতুন ট্ৰেইনিং কি নাম আমাৰ FLN ট্ৰেইনিং আমাৰ কণ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী কেনেকৈ শিক্ষাদান দিব পাৰে ইয়াৰ বিষয়ে আমাক আৰ্টি ছাৰসকলে ধুনীয়াকৈ বুজাই দিছে আৰু যে যিবিলাক আমি নোৱাৰোঁ সিহঁতৰ পৰাও আমি শিকিছোঁ আৰু আগৰ বছৰকৈ এইবছৰ বহুত ধুনীয়া হৈছে আৰু ছাৰসকলে আমাক যথেষ্ট কষ্টৰে আহি কিনে আমাকো শিক্ষা দিছে আমি যেনেকৈ ল'ৰা ছোৱালীক শিক্ষা দিব লাগে সেইমতে আমি আৰু ইয়াতে এটা আমি নতুন বস্তু এবাৰ পাইছোঁ আগতে আমি গ্ৰুপ ৱাইজত আমি TLM বনাইছিলোঁ কিন্তু এবাৰ এটা যিটো নতুন পদক্ষেপ সেইটো কাৰণে খুবেই ভাল লাগিছে TLMৰ মেলা হৈছে ছিংগুল হয় এবাৰ আমি সকলোৱে ইণ্ডিভিজুৱেলি কৰিছোঁ সেই TLM মেলা হৈছে নিজা নিজা হৈছে গতিকে ইমান সুন্দৰ লাগিছে ইয়াতে প্ৰায় 120 জন শিক্ষক আছিলে খুব সুন্দৰ লাগিছে সকলোৱে নিজৰ নিজৰ TLMসমূহ প্ৰদৰ্শন কৰিছে গতিকে এইটোত আৰু বেছি মানে ভাল লাগিছে আৰু তাৰ সকলোখিনি আমাৰ খুব সুন্দৰভাৱে হৈ গৈছে ধন্যবাদ আজি আমি 5 দিনলৈকে ব্লক লেভেল টোটাল 120 টিচাৰক আমি ট্ৰেইনিং দি আছোঁ LP টিচাৰ তাৰমানে আমাৰ ইয়াতে হৈ আছে FLNৰ মূল উদ্দেশ্য হ'ল ফাউণ্ডেশ্যনেল নিউমাৰেচি আৰু লিটাৰেচি ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচিৰ ওপৰত মানে আমাৰ এটা কথা হ'ল কি যিটো নিপুণ অসমে এটা চৰ্চা কৰিছে যে বেজ লেভেল ফাউণ্ডেশ্যন লেভেলৰ পৰা ল'ৰা ছোৱালীয়ে আপোনাৰ যিটো নিউমাৰিকেল সিহঁতৰ জ্ঞান আৰু যিটো আপোনাৰ ফাউণ্ডেশ্যনেল জ্ঞান চব যেনিবা ডিক'ডিং বা লেটাৰ ৰিকগনিশ্যন এইবিলাকে হওক এইবিলাকৰ পৰা বহুত পিছ পৰি আছে এইবিলাকৰ কাৰণে কি হৈছে মেক্সিমাম ল'ৰা ছোৱালী আপোনাৰ স্কুলৰ পৰা আঁতৰত হৈ আছে য'ত নেকি লাৰ্ণিং গেপটো হৈ আছে তো সেই লাৰ্ণিং গেপটো মিনিমাইজ কৰিবলৈ লাৰ্ণিং গেপটো পূৰণ কৰিবলৈ যাতে ল'ৰা ছোৱালীয়ে একদম ফাউণ্ডেশ্যন পৰা একদম তলতে ক্লাছৰ পৰাই মানে যিটো সিহঁতৰ বিগিনাৰ ষ্টেজ বুলি আমি ক'ব পাৰোঁ বিগিনাৰ ষ্টেজৰ পৰা যিটো আপোনাৰ প্ৰাথমিক জ্ঞান সংখ্যাৰ ক্ষেত্ৰত হওক সেইটো দিবৰ কাৰণে মানে আমাৰ টিচাৰবিলাকক ইয়াৰ পৰা আমি কিছুমান আমি পাইছোঁ কিমান টিচাৰ বুলি কৈছিলে 120 এইটো ফেজত আছে হয় আৰু ফাৰ্ষ্ট ফেজ এইটো চলি আছে ছেকেণ্ড ফেজত হ'ব 120 কেতিয়ামান হ'ব এইটো 27 তাৰিখৰ পৰা হ'ব তো আমি যিমান দূৰ পাইছোঁ আমি দিছোঁ আৰু আশা কৰিছোঁ আমি যিটো ট্ৰেইনিং দিছোঁ স্কুলত গৈ আমাৰ টিচাৰবিলাকো ল'ৰা ছোৱালীৰ ঠিক সেইদৰে যদি ইমপ্লিমেণ্ট কৰে আৰু ল'ৰা ছোৱালীৰ যিটো প্ৰব্লেম আছে সেইটো প্ৰব্লেমটো ভালকৈ ছল্ভ হ'ব আৰু শৈক্ষিক যিটো মানদণ্ড খুব উন্নত হ'ব আৰু ভাল হ'ব আৰু মই ডিষ্ট্ৰিক্টৰ কনচালটেণ্ট যোনটো FLN যোনটো মিছন বুলি কওঁ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি এই নিপুণ অসম মিছনটো নিউমাৰেচি ভাগটো মই চাওঁ কেনেকুৱা লাগিলে ইয়াত আহি খুব ভাল লাগিলে ইয়াত চাইছোঁ যে বতৰৰ যিমান গৰম তথাপিও মানে টিচাৰবিলাকে একদম হাৰ মানা নাই তেওঁলোকে একদম এক্টিভ পাৰ্টিচিপেট কৰিছে গৰম হওক ঠাণ্ডা হওক তেওঁলোকে একদম এক্টিভ পাৰ্টিচিপেট কৰি পেলাই এতিয়া লাষ্টৰ মমেণ্টত যোনটো TLM এক্সিবিশ্যনত দেখিলোঁ তেওঁলোকে বহুত সুন্দৰ আৰু ভেৰি ক্ৰিয়েটিভ TLM তেওঁলোকে বনাইছে আশা ৰাখিছোঁ সেই TLMটো স্কুলতো তেওঁলোকে ইউজ কৰে কামত দিব